নমস্কাৰ। এডুকেশ্যন হাবলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগৰ পাঠটোত দশম শ্ৰেণীৰ ৰিভিজন বা পুনৰালোচনা আমি প্ৰথম খণ্ডটো শেষ কৰিছিলোঁ। এতিয়া আমি আজি দ্বিতীয় খণ্ডটো বা দ্বিতীয় পাঠটোত আমি তোমালোকলৈ আগবঢ়াইছোঁ বৰ্গ সংখ্যা আৰু বৰ্গমূল। তোমালোকে মন দি চাবা আৰু কৰি যাবা। এতিয়া চোৱাচোন বৰ্গ সংখ্যা আৰু বৰ্গমূল মানে কি? এতিয়া বৰ্গ সংখ্যা মানে কি? বৰ্গ সংখ্যা মানে হৈছে যদি কোনো এটা স্বাভাৱিক সংখ্যা mক যদি n স্কোৱাৰ হিচাপে প্ৰকাশ কৰিব পাৰি, য'ত nও এটা স্বাভাৱিক সংখ্যা, তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব। অৰ্থাৎ আমি 2 স্কোৱাৰ সমান কিমান? 4। অৰ্থাৎ 4টো কেনেকৈ লিখিব পাৰিম? 4টো 2 স্কোৱাৰ হিচাপে লিখিব পাৰিলোঁ। য'ত 4ও এটা স্বাভাৱিক সংখ্যা আৰু এই 2টো এটা স্বাভাৱিক সংখ্যা। তেনেকে 16 সংখ্যাটো আমি কেনেকৈ লিখিব পাৰিম? 4ৰ স্কোৱাৰ হিচাপে লিখিব পাৰিম। 36 সংখ্যাটো আমি কেনেকৈ লিখিব পাৰিম? 6ৰ স্কোৱাৰ হিচাপে লিখিব পাৰিম। গতিকে যিবোৰ সংখ্যা এনেকৈ স্কোৱাৰ হিচাপে লিখিব পাৰি, সেই সংখ্যাবোৰক কোৱা হ'ব বৰ্গ সংখ্যা। বুজি পালা? এতিয়া আমি বৰ্গ সংখ্যাবোৰ চাওঁচোন। 1ৰ যদি স্কোৱাৰ কৰোঁ, অৰ্থাৎ 1 দুটা যদি পূৰণ কৰোঁ, আমি কি পাম? 1 পাম। 2 স্কোৱাৰ কৰিলে কিমান পাম? 2 পূৰণ 2 সমান কিমান পাম আমি? 4 পাম। 3 স্কোৱাৰ কৰিলে 3 স্কোৱাৰ অৰ্থাৎ 3 পূৰণ 3 সমান কিমান পাম? 3 3 9। 4 স্কোৱাৰ কৰিলে 4 4 16। 5 স্কোৱাৰ কৰিলে 5 5 25। 6 স্কোৱাৰ কৰিলে 6 6 36। 7 স্কোৱাৰ কৰিলে 7 7 49। 8 স্কোৱাৰ কৰিলে 8 পূৰণ 8 সমান কিমান? 60। 9 স্কোৱাৰ কৰিলে 9 9 81। আৰু 10 স্কোৱাৰ কৰিলে কিমান হ'ব? 100। তেনেকৈ তোমালোকে যিমান পাৰা সিমান উলিয়াবলৈ চেষ্টা কৰিবা। যেনে 30ৰ স্কোৱাৰ কিমান? 900। ইয়ালৈকে প্ৰায় জানিব লাগে। হ'ল? তেতিয়া আমাৰ অংকবোৰ কৰোঁতে সুবিধা হয়। এতিয়া ইয়াৰ কিছুমান ৰুল আছে বা নিয়ম আছে। প্ৰথমটো হৈছে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 থাকিব পাৰিব, 1 থাকিব পাৰিব, 4 5 6 আৰু 9ৰেহে শেষ হ'ব পাৰিব। এইকেইটাতে আমি পালোঁ চাওঁ 1 4 9, ইয়াত 6 5 6 9 4 1 0 সেইকেইটা থাকিব পাৰিব। ইয়াত কেতিয়াও তোমালোকে 2 দেখা নোপোৱা, কেতিয়াও তোমালোকে 8 দেখা নোপোৱা, কেতিয়াও তোমালোকে 7 দেখা নোপোৱা। গতিকে এই সংখ্যাকেইটা বৰ্গ সংখ্যাৰ শেষত নাহিব। কি কি আহিব? 0 1 4 5 6 9 আহিব। 0 আহিব, 1 আহিব, 2 নাহে, 3 নাহে, চৰি দেই 3 সংখ্যাত থাকিব, 3ও নাহে, 4 আহিব, 5 আহিব, 6 আহিব, 7 নাহে, 8 নাহে, 9 আহিব আৰু 0 আহিব। হৈ গ'ল? গতিকে যেতিয়াই কোনোবা এটা সংখ্যাৰ শেষত এই অংক 4টা দেখা, তেতিয়া তোমালোকে নিশ্চিত হ'বা যে সেইটো কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে। তাৰ পিছৰ থাৰ্ড ষ্টেপটো কৈছে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব। অৰ্থাৎ 100। 100টো কাৰ বৰ্গ? 100টো হৈছে 10ৰ স্কোৱাৰ 100। 100ৰ বৰ্গমূল কি হ'ব? 10। এই 10টো কোৱা হ'ব বৰ্গমূল কাৰ? ইয়াৰ। আৰু এই সংখ্যাটো কোৱা হ'ব বৰ্গ সংখ্যা। তেনেকে 1000 ইয়াৰ কোনো বৰ্গমূল নাই, কাৰণ 1ৰ পিছত শূন্য কেইটা আছে? অযুগ্ম সংখ্যক শূন্য আছে। কিন্তু 400 এইটো বৰ্গ সংখ্যা হ'ব। 400 কিলো? 400 হৈছে 20ৰ স্কোৱাৰ 400 হ'ব। তেনেকৈ আমি বৰ্গমূল উলিয়াব লাগিব। আমি পিছত লাহে লাহে পাই থাকিম। বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া। যেনে 7ৰ বৰ্গ 49, মানে 7ৰ যদি স্কোৱাৰ কৰি দিয়া হয় কিমান পাওঁ আমি? 49। অৰ্থাৎ অলপ আগতে যিটো বুজাই গ'লো, 7ৰ বৰ্গ মানে স্কোৱাৰ সমান কিমান? 49। আৰু 49ৰ বৰ্গমূল কিমান হ'ব? 7 হ'ব। তাৰপিছত কৈছে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ 2টা বৰ্গমূল থাকে। যেনে আমি 64 এইটো বৰ্গ সংখ্যা হয়নে? ইয়াৰ 2টা মূল আছে, বৰ্গমূল আছে চৰি। ইয়াৰ 2টা বৰ্গমূল কি? -8 এটা হৈছে 8। কাৰণ আমি -8কো যদি স্কোৱাৰ কৰোঁ তেতিয়া কিমান পাম? 64 পাম। আৰু 8কো যদি স্কোৱাৰ কৰোঁ তেতিয়াও আমি কিমান পাম? 64 পাম। গতিকে এটা পূৰ্ণবৰ্গ সংখ্যাৰ 2টা বৰ্গমূল থাকে। তাৰপিছত আমাৰ 6 নম্বৰটো কৈছে nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত টুৱাইচ n টা স্বাভাৱিক সংখ্যা থাকে।
এনৰ বৰ্গ মানে যিকোনো এটা এনৰ বৰ্গ আৰু n+1ৰ বৰ্গ। এই দুটাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে? টুৱাইচ এনটা স্বাভাৱিক সংখ্যা থাকে বুলি কৈছে। এনৰ জেগাত আমি 3 লৈ লওঁ। 3 স্কোৱাৰ n+1 কিমান হ'ব? 3+1 মানে 3 স্কোৱাৰ আৰু 4 স্কোৱাৰ মাজত কিমান বৰ্গ সংখ্যা থাকিব? আমাক যদি সোধে আমি কি কৰিম? 3 স্কোৱাৰ কিমান হ'ব? 9। 4 স্কোৱাৰ কিমান? 16। 9 আৰু 16ৰ মাজত কিমান আছে চাওঁচোন। 10 আছে, 11, 12, 13, 14, 15 হৈ গ'ল। 1 2 3 4 5 6টা আছে। কেইটা আছে? 6টা আছে। কিন্তু যদি ডাঙৰ ডাঙৰ সংখ্যা আমাক উলিয়াই দিয়ে তেতিয়াতো আমি হিচাপ কৰি থাকিলে বহুত টাইম যাব। গতিকে আমি এইটো মনত ৰাখিব লাগিব যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ মাজত কেইটা কেইটা সংখ্যা থাকে? টুৱাইচ এনটা সংখ্যা থাকে। ইয়াৰ মাজত চোৱাচোন টুৱাইচ এন। এনৰ মান আমি কি লৈছিলোঁ? 3 লৈছিলোঁ। টুৱাইচ এন 2 পূৰণ এনৰ মান কিমান? 3 অৰ্থাৎ 6টা থাকে। আমি এইভাগে হিচাপ কৰি কেইটা পাইছিলোঁ? 6টা পাইছিলোঁ। এতিয়া যদি তোমালোকক কয় যে 12 স্কোৱাৰ আৰু 13 স্কোৱাৰ মাজত কিমান স্বাভাৱিক সংখ্যা থাকিব? জানো নহয় 12 13 মানে কি? 12 যোগ 1ৰ স্কোৱাৰ। গতিকে n স্কোৱাৰ আৰু n+1ৰ স্কোৱাৰ মাজত কিমানটা থাকিব বুলি কৈছিলে? টুৱাইচ এনটা থাকিব। গতিকে 2 ইনটু এনৰ মান কিমান লিখিম? 12 লিখিম। 2 বাৰ কিমান? 24টা আমাৰ স্বাভাৱিক সংখ্যা থাকিব 12 স্কোৱাৰ আৰু 13 স্কোৱাৰ মাজত। তাৰপিছত আমি অনুশীলনীৰ দিশে যাব বিচাৰিছোঁ। তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? ইউনিট ডিজিটত কি হ'ব সুধিছে তলৰ নাম্বাৰকেইটা। ইউনিট ডিজিট মানে এককৰ স্থান। অৰ্থাৎ 272 যদি স্কোৱাৰ কৰি দিওঁ আমি তেতিয়া গোটেই সংখ্যাটো আমাক নালাগে। সংখ্যাটো জাষ্ট ইউনিট ডিজিট বা এককৰ স্থানত কি হ'ব আমাক সেইটোহে লাগে। একদম চিম্পল আমাৰ। এইটো গৈ পেলাই একৰ সংখ্যাটো আমি চাম 2 যদি স্কোৱাৰ কৰোঁ আমি কিমান পাম? 4 পাম। গতিকে গোটেই এই সংখ্যাটো যদি আমি ইনটু কৰোঁ মানে স্কোৱাৰ কৰোঁ তেতিয়া আমি এককৰ স্থানত কি পাম? 4 পাম। হ'ল। তাৰপিছত 79ৰ যদি আমি স্কোৱাৰ কৰোঁ কিমান পাম? আমি এইটো স্কোৱাৰ কৰিলে হ'ব। 9ৰ স্কোৱাৰ কিমান হ'ব? 9ৰ স্কোৱাৰ 81। 81ৰ একক স্থানত কি আছে? 1 আছে। গতিকে এই গোটেই সংখ্যাটো যদি আমি স্কোৱাৰ কৰোঁ তেতিয়া যিটো নাম্বাৰ পাম তাৰ এককৰ স্থানত একেই থাকিব। তাৰপিছত 400 যদি স্কোৱাৰ কৰোঁ এই লাষ্টত কি আছে? 0 আছে একক স্থানত। গতিকে 0 স্কোৱাৰ কৰিলে 0 হ'ব। তাৰপিছত 2637 এইটো যদি আমি স্কোৱাৰ কৰোঁ কি হ'ব? 7ৰ স্কোৱাৰ কিমান? আমি জানো নহয়। 7ৰ স্কোৱাৰ হ'ব 49। গতিকে ইউনিট প্লেচত আছে 9। এই গোটেই নাম্বাৰটো যদি স্কোৱাৰ কৰোঁ ইউনিট প্লেচত কি ওলাব? 9 ওলাব। মই কৰি দেখুৱাইছোঁ চোৱা। প্ৰথম আমাৰ কিমান আছিলে? প্ৰথম আছিলে 272। আমি চাওঁ 272 স্কোৱাৰ মানে দুটা ইনটু কৰিলেও হ'ব। ইনটু 272 ইকুৱেল টু কিমান হ'ব? 73984। ইউনিট ডিজিটত কি ওলালে? 4। আমি কি পাইছিলোঁ? 4 পাইছোঁ। তাৰপিছত আমি বেলেগ এটা লওঁ 79 স্কোৱাৰ মানে 79 ইনটু 79 ইকুৱেল কিমান হ'ব? 6241। ইউনিট ডিজিটত কি পাইছিলোঁ আমি? এইভাগেও 1 পাইছিলোঁ। ইয়াতো কি পালোঁ? 1 পালোঁ। হ'ব। তেনেকৈ 2637 সেইটো কৰি চাচোন। 2637 ইনটু 2637 কি হ'ব সেইটো? সেইটো 69537769 লাষ্টত কি পালোঁ আমি? 9 পালোঁ। এইভাগে ইয়াত কেলকুলেট কৰি 9 পালোঁ। তোমালোকে পৰাপক্ষত কেলকুলেট ইউজ নকৰিবা নহ'লে পৰীক্ষাত বহুত প্ৰব্লেম হ'ব তোমালোকৰ। হ'ব? নেক্সট কুৱেশ্যনটো আছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি সুধিছে? এই সংখ্যাকেইটানো কিয় পূৰ্ণবৰ্গ নহয়? এইটো কিয় স্কোৱাৰ নাম্বাৰ নহয় আমাক সুধিছে। কিয়নো অলপ আগতে আমি কৈ আহিছোঁ যে ইয়াৰ নিয়মকেইটা। এককত কি থাকিব পাৰিব? 0 থাকিব পাৰিব দেই। এককৰ ঘৰত পাৰিব ক'ত? ইউনিট প্লেচত। ইউনিট প্লেচত 0 থাকিব পাৰিব, 1 থাকিব পাৰিব, 2 থাকিব নোৱাৰে। তাৰপিছত কি থাকিব পাৰিব? 3 থাকিব নোৱাৰে, 4 থাকিব পাৰিব, 5 থাকিব পাৰিব, 6 থাকিব পাৰিব, 7 থাকিব নোৱাৰে, 8 থাকিব নোৱাৰে, 9 থাকিব পাৰিব। এইকেইটা পাৰিব, এইকেইটা নোৱাৰে। এতিয়া চাওঁচোন তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ। ইয়াত চোৱাচোন 7 থাকিব। 7 থাকিলে এইটো নোৱাৰিব। 8 থাকিলে কি হ'ব? ই একক স্থানত 8 আছে। 8 থাকিলেও সি নোৱাৰিব। 2 থাকিলে একক স্থানত 2 থাকিলেও নোৱাৰিব। আৰু এটা নিয়ম পাইছিলোঁ যে শেষত শূন্য সংখ্যা যুগ্ম সংখ্যা হ'বই লাগিব। যেনে 100। 100ত দুটা শূন্য আছে দেখিছেনে? 1600।
16 ইয়াত দুটা শূন্য আছে হয়নে এটা থাকিলে শূন্য এটা থাকিলে নহ'ব এইটো তোমালোকে ৰিজনটো লিখিব পাৰা কাৰণ এককৰ বা শেষৰ আমাৰ সংখ্যাটোৰ শেষৰ ডিজিট কেইটা অযুগ্ম সংখ্যক শূন্য আছে শূন্য সদায় যুগ্ম সংখ্যক শূন্য থাকিব লাগিব তেতিয়া হ'ব এতিয়া যিহেতু অযুগ্ম সংখ্যক আছে গতিকে ই নহ'ব তাৰ পিছৰ কুৱেশ্যনটোত হৈছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব বৰ্গ সুধিছে অৰ্থাৎ প্ৰথমটো আছে 19 19ৰ স্কোৱাৰ 19ৰ স্কোৱাৰ কিমান হ'ব 19 ইনটু 19 ইনটু কৰিলে হ'ব দুটা 19 ইনটু কৰিলে কিমান হ'ব 361 তেনেকৈ 37 স্কোৱাৰ কিমান হ'ব 37 দুটা ইনটু কৰি দিয়া 37 ইনটু 37 যদি নাজানা কৰি ল'বা 37 ইনটু কৰি লওঁ 25 কৈছে কৰিলে কিমান হ'ব 13669 বাকী দুটা নিজে কৰিবা 4 নম্বৰ কুৱেশ্যনটো দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় এইটোনো কেনেকৈ কৰিম আমি এনেকৈ প্ৰথম কুৱেশ্যনটো 1764 এটা আমি কেনেকৈ কৰিম প্ৰথম আমি এইটো জানো যে লাষ্টত 4 আছে অৰ্থাৎ 2 বাৰ যাব 2 2 আঠ গুণ 16 2 আঠ গুণ 16 2 2 4 আকৌ 2 যাব 2 4 গুণ 8 2 4 গুণ 8 2 গুণ এইটোক যাব 7 বা 4 4 8 কেনে 3 বাৰ যাব 3 গুণ 3 3 4 গুণ 12 3 7 গুণ 21 আকৌ চাওঁ 3 যাবনে যাব কাৰণ কেনেকৈ যাব বুলি গম পাওঁ আমি 7 প্লাছ 4 প্লাছ 1 7 আছে 11 কে 12 সংখ্যাটো 3 যাবনে আমি তেনেকৈ গম 12 সংখ্যাটো 3 যাব মানে এই সংখ্যাটো 3 বাৰ যাব 3 4 গুণ 12 দুটা 27 থাকিলে 3 9 গুণ 27 49 আমি জানো 7 7 গুণ 49 শেষ হৈ গ'ল এতিয়া চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি মানে চব মৌলিক সংখ্যা হ'ব 2 2 3 3 7 ইয়াত মই কেতিয়াও 4 দিয়ে হৰণ কৰা নাই হৈ গ'ল এতিয়া আমি 1764 এই সংখ্যাটোক আমি কেনেকৈ লিখিব পাৰিম 2 স্কোৱাৰ মানে 2 দুটা পালোঁ 3 স্কোৱাৰ 3 দুটা পালোঁ আৰু 7 স্কোৱাৰ 7 দুটা পালোঁ এতিয়া যদি আমি ৰুট অভাৰ ৰুট দিওঁ মানে বৰ্গমূল দিওঁ 1764 ইয়াত যদি বৰ্গমূল দিওঁ তেতিয়া কি হ'ব 2 দুটাৰ ভিতৰত আমি এটাহে ল'ম 3 দুটাৰ ভিতৰত আমি এটা 3 ল'ম তেনেকৈ 7 দুটাৰ ভিতৰত আমি এটা ল'ম মানে পেয়াৰ হিচাপে থাকিলে 2 পূৰণ 2 নাছে জানো তাত থাকিলে আমি ল'ম এই দুটাৰ ভিতৰত এটাহে ল'ম এতিয়া চাওঁচোন 7 3 গুণ 21 2 পূৰণ 21 আমাৰ কিমান হ'ব 42 হৈ গ'ল এতিয়া ৰুট অভাৰ 1764 আমি বৰ্গমূল উলিয়ালো কি হ'ল 42 হ'ল অৰ্থাৎ 42ৰ যদি আমি স্কোৱাৰ কৰোঁ কি পাম 1764 পাম তাৰপিছত আমি ছেকেণ্ডটোলৈ আহোঁ 9216 এইটোক আমি উৎপাদক বিশ্লেষণ বা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে এতিয়া আমি ইয়াক কৈ চাওঁচোন ইয়াক আমি 2ৰে যাব আমি জানো 2 4 গুণ 8 12 থাকিলে 2 4 গুণ 12 1 আহিলে 0 2 গুণ 0 তাৰপিছত 2ৰে যাব 2 গুণ 4 2 3 গুণ 6 0 2 4 গুণ 8 বা 2ৰে যাব 2 গুণ 2 2 গুণ 2 2 5 গুণ 10 2 গুণ 4 2ৰে যাব 2 5 গুণ 10 2 8 গুণ 14 2 4 গুণ 12 2 যাব 2 গুণ 4 2 8 গুণ 16 2 গুণ 16 2 যাব 144 2 যাব 72 2 যাব 36 2 যাব 80 2 যাব 9 2 যাব সৰি 3 যাব 3 3 গুণ 9 9216 আমি কেনেকৈ লিখিম 2 টু দি পাৱাৰ দুইকেইটা আছে 1 2 3 4 5 6 7 8 9 10 2 টু দি পাৱাৰ 10 আছে কিন্তু তিনিকেইটা আছে 3 দুটা আছে 3 স্কোৱাৰ এতিয়া গতিকে বৰ্গমূল বা ৰুট অভাৰ উলিয়ালে 9216 আমি কি হ'ব 2 আছে 10টা তাৰ ভিতৰত আমি ল'ম 2 5টা ইনটু 3 স্কোৱাৰৰ ভিতৰত আমি কি ল'ম অকল 3 ল'ম মানে 2 যদি দুটা থাকে 2 পূৰণ 2 থাকিলে আমি এটা 2 ল'ম 2 যদি 4টা থাকে কিমান আমি ইয়াৰ ভিতৰত এটা ল'ম মানে 2 দুটা ল'ম গতিকে 10টা যদি 2 আছে আমি কেইটা ল'ম 5টা ল'ম 2 টু দি পাৱাৰ 5 সমান 32 ইনটু 3 30 লগত 3 ইনটু কৰিলে 90 কিমান হ'ব 6
গতিকে ইয়াৰ বৰ্গমূল কিমান 96 অৰ্থাৎ 96 যদি আমি দুটা পূৰণ কৰোঁ আমি কিমান পাম 916 তাৰ পিছৰ সংখ্যাটো আছে 774 আমি এইটো কৈ চাওঁ প্ৰথম 2 ৰে যাব লাষ্টত যিহেতু 4 আছে 2 3 গুণ 6 17 2 গুণ 16 14 থাকিলে 2 গুণ 14 2 গুণ 14 আকৌ 2 যাব 2 গুণ 2 2 গুণ 18 2 3 গুণ 6 আকৌ 2 যাব 2 গুণ 2 গুণ 18 2 গুণ 12 2 গুণ 16 2 যাব 2 4 গুণ 8 2 গুণ 16 2 4 গুণ 8 2 যাব 2 গুণ 4 2 4 গুণ 8 2 গুণ 4 2 যাব 1 2 1 11 11 যা 120 হৈ গ'ল therefore 7744 আমি কেনেকৈ লিখিব পাৰিম 2 into 2 into 11 into 11 হিচাপে আমি লিখিব পাৰোঁ এতিয়া স্কোৱাৰ ৰুট অফ 7744 আমি কেনেকৈ কৰিম এই দুটা দুইৰ পৰা আমি এটা ল'ম এই দুটা দুইৰ পৰা আমি এটা ল'ম বেয়াৰ কৰিব লাগিব মানে জোৰ পাতিব লাগিব এই দুটা দুইৰ পৰা আমি এটা ল'ম আৰু 11 দুটাৰ পৰা আমি কেইটা ল'ম এটা 11 এতিয়া আমি এইটো ইনটু কৰোঁ 2 গুণ 4 4 গুণ 8 8 into 11 সমান হ'ব 88 গতিকে ৰুট অভাৰ 7744 7744 বৰ্গমূল কিমান 88 তাৰ পিছৰটো চাওঁ তাৰ পিছত আছে 9801 9801 আমি কৈ চাওঁ 9801 9801 হৈ গ'ল প্ৰথম 3 ৰে যাব 3 3 গুণ 9 3 2 গুণ 6 2 শূন্য থাকিলে 3 8 গুণ 24 3 6 গুণ 18 2 1 3 7 গুণ 21 তাৰপৰা 3 যাব 3 গুণ 3 0 আহিলে 26 3 8 গুণ 24 3 9 গুণ 27 3 যাব 3 3 গুণ 9 18 3 6 গুণ 18 3 3 গুণ 9 তাৰপিছত 3 যাব 1 2 1 তাৰপিছত যাব 11 into 11 হৈ গ'ল এতিয়া আমি কেনেকৈ লিখিব পাৰিম এইটো 3 into 3 into 3 into 3 into 11 into 11 হিচাপে লিখিব পাৰিম এতিয়া ৰুট অভাৰ 9801 কি হ'ব এই দুটা তিনিৰ ভিতৰত এটা তিনি ল'ম এই দুটা তিনিৰ ভিতৰত আমি এটা তিনি ল'ম আৰু এই দুটা 11ৰ ভিতৰত আমি এটা 11 এতিয়া এইকেইটা ইনটু কৰি দিওঁ কি হ'ব 3 3 গুণ 9 into 11 9 11 99 গতিকে ৰুট অভাৰ 801 কিমান হ'ব 9 তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ এই সংখ্যাকেইটা যে দিয়া আছে এতিয়ালৈকে এইটো পূৰ্ণবৰ্গ হোৱা নাই কিন্তু ইয়াত এটা সৰু সংখ্যাৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব আমাক সেই সংখ্যাটো উলিয়াবলৈ কৈছে এতিয়া আমি অথনিৰ দৰে কৈ চাওঁ মৌলিক উৎপাদন পদ্ধতি কিমান আছে 1525 এইটো আমি 5 ৰে যাব 5 3 গুণ 15 0 5 5 গুণ 25 5 ৰে যাব 5 6 গুণ 30 5 গুণ 5 গতিকে কিমান ল'লে 61 এইটো প্ৰাইম নাম্বাৰ হৈ আকৌ বাৰ নাযায় এতিয়া 1525 ইজ ইকুৱেল টু কিমান লিখিব পাৰিম 5 into 5 into 61 অৰ্থাৎ 5 দুটা হৈ গ'ল আৰু 61 কেইটা হ'ল এটা হ'ল গতিকে আমি ইয়াক যদি 61 সংখ্যাটোৰে আৰু এটা ইনটু কৰি দিওঁ তেতিয়া ই কি হৈ যাব পেয়াৰ হৈ যাব দুটা জোৰ হৈ যাব নাই গতিকে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে এই পূৰ্ণবৰ্গ হ'ব সেই সংখ্যাটো এনচাৰটো কি হ'ব 61 ৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ অৰ্থাৎ বুজি পাইছা পেয়াৰ কৰিবলৈ আমি দুটা 5 আছে বাট 61 কেইটা আছিলে এটা ওলালে আৰু এটা 61 আমাক দৰকাৰ হ'ব পেয়াৰ কৰিবলৈ তাৰ পিছৰ সংখ্যাটো আছে 1008 1008 এইটোক আমি চাওঁচোন এইটো 3 ৰে যাব 3 ৰে যাব বুলি কেনেকৈ গম পালোঁ এইকেইটা গোটেইকেইটা প্লাছ কৰিবা 1 + 0 + 0 + 8 ইজ ইকুৱেল টু কিমান হ'ল 9 হ'ল 9ক 3 ৰে বাৰ যায় আমি জানো গতিকে গোটেই সংখ্যাটো 3 ৰে বাৰ যাব 3 ৰে কেইবাৰ যাব 3 3 গুণ 9 1 10 হ'ল 3 3 গুণ 9 1 8 হ'ল 3 6 গুণ আকৌ 3 ৰে যাব 3 গুণ 3 3 গুণ 3 3 গুণ 6 আকৌ 3 ৰে যাবনে 2 1 3 3 1 4 2 3 3 1 4 গতিকে 3 ৰে বাৰ নাযায় গতিকে আমি 2 ৰে বাৰ কৰিছোঁ 2 5 গুণ 10 2 6 গুণ 12 আকৌ 2 যাব 2 2 গুণ 4 2 8 গুণ 16 2 যাব 2 গুণ 2 2 4 গুণ 8 তাৰপিছত আকৌ 2 কেইবাৰ যাব এতিয়া চাওঁচোন
1008 সংখ্যাটো আমাৰ কি পালোঁ 3 ইনটু 3 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 7 এই দুটা পেয়াৰ হৈ আছে এই দুটা পেয়াৰ হৈ আছে বাট 7 কেইটা ল'লে এটা অৰ্থাৎ এইপিনে যদি আৰু এটা 7 ইনটু কৰি দিওঁ এইপিনে কৰিলে নহ'ব দেই এই চাইডে কৰিব লাগিব অৰ্থাৎ 7 এটা যদি ইনটু কৰি দিওঁ তেতিয়া পেয়াৰ হৈ যাব গতিকে চবতকিনে সৰু কি সংখ্যা ইনটু কৰিব লাগিব এনচাৰটো হৈছে 7 সংখ্যাটো যদি আমি ইনটু কৰি দিওঁ তেতিয়া ই এটা সম্পূৰ্ণ পূৰ্ণবৰ্গ সংখ্যা হ'ব হ'ব কিয়নো 7 কেইটা ওলাইছিল ইয়াত এটা ওলাইছিল আমাৰ সদায় বৰ্গমূল উলিয়াবলৈ আমাৰ বা বৰ্গ সংখ্যা হ'বলৈ আমাৰ দুটা পেয়াৰ লাগে দুটা পেয়াৰ কিন্তু 7 আৰু এটা দৰকাৰ হৈছিলে তাৰপিছত আছে 2028 2028 সেইটোক আমি কৰি চাওঁচোন 2 যাব 2 গুণ 2 0 2 গুণ 2 2 4 গুণ 8 আকৌ 2 যাব 2 5 গুণ 10 0 2 7 গুণ 14 এতিয়া চাওঁ 3 যাব হাতে পাছে কাৰণ যোগ কৰিলে 12 হয় 3 যাব 3 গুণ 3 2 0 3 6 গুণ 18 2 7 3 9 গুণ 116 হ'ল 116 কি হৈ যাব 13 যাব 13 বাৰ এতিয়া আমি চাওঁচোন 2028 এইটো সংখ্যা কৈ চাওঁ 2 into 2 2 into 2 into 3 into 13 into 30 হৈ গ'ল 2 দুটা ওলালে 13ও দুটা ওলালে বা 3 কেইটা আহিলে এটা আৰু এটা আমাক দৰকাৰ হৈছিলে গতিকে আমি কি পূৰণ কৰিব লাগিব এইপিনেও 3 পূৰণ কৰিব লাগিব এইপিনেও কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব তেতিয়া এই সংখ্যাটো স্কোৱাৰ নাম্বাৰ হ'ব তেতিয়া পেয়াৰ হৈ গ'ল যে নাই 2 দুটা 3ও দুটা আহিলে আৰু 13ও দুটা গতিকে স্কোৱাৰ নাম্বাৰ বা বৰ্গ সংখ্যা হ'ব গতিকে ইয়াৰ এনচাৰ কিমান কি পূৰণ কৰিব লাগিব 3 তাৰপিছত আছে 768 এটা সংখ্যা চাওঁ 2 যাব 2 3 গুণ 6 2 8 গুণ 16 2 4 গুণ 8 2 যাব 2 গুণ 2 2 9 গুণ 18 2 গুণ 4 2 যাব 2 9 গুণ 18 2 6 গুণ 12 2 যাব 2 2 4 গুণ 8 2 9 16 2 24 বাৰ যাব 2 যাব 12 বাৰ 2 যাব 6 বাৰ 2 যাব 3 বাৰ এতিয়া চাচোন লিখি নাথাকো 2 দুটা আহিলে ইয়াতো 2 দুটা আহিলে ইয়াতো 2 দুটা আহিলে 2 দুটা আহিলে বা 3 কেইটা ওলালে এটা ওলালে গতিকে 768ক কি ইনটু কৰিলে পূৰ্ণবৰ্গ হ'ব 3 ইনটু কৰিব লাগিব এনচাৰ ইজ 3 তাৰপিছত চোৱা 6 নম্বৰটো কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে আগতত কৈছিলে পূৰণ এইবাৰ হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এতিয়া প্ৰথম চাওঁ 416 আগৰ গতে কৰিলেই হ'ব 468 আমি এতিয়া ডিভাইড কৰিম মৌলিক সংখ্যাৰে 2 ৰে প্ৰথম যাব 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 আকৌ 2 যাব 2 গুণ 2 2 গুণ 2 2 গুণ 4 8 8 9 3 যাব 3 3 গুণ 9 3 গুণ 27 তাৰপিছত 3 তেৰ 40 এতিয়া চোৱাচোন 468 সংখ্যাটো কিমান ল'লে 2 into 2 into 3 into 3 into 13 2ও দুটা আছে 3ও দুটা আছে 13 এটা বেছি ওলাইছে গতিকে আমি যদি ইয়াক 13ৰে ডিভাইড কৰি দিওঁ 13 কেঞ্চেল হ'ব এই চাইডে কৰিলে এই চাইডেও কৰিব লাগিব গতিকে যিটো ডিভাইড বা হৰণ কৰিবলগীয়া সংখ্যা কি হ'ব যিটো সংখ্যা বেছি হ'ব সেইটো আমি পূৰণ কৰিলেও এটা বৰ্গ সংখ্যা হ'ব আৰু সেইটোক যদি হৰণ কৰি আঁতৰাই দিওঁ তেতিয়াও এটা বৰ্গ সংখ্যাই হ'ব গতিকে ইয়াৰ এনচাৰ কিমান এনচাৰ 13 তাৰপিছৰটো চাওঁ 1584 এইটোক আমি 2ৰে যাব 2 গুণ 14 একদম 2 গুণ 18 2 গুণ 4 2 যাব 2 3 গুণ 6 2 গুণ 18 2 6 গুণ 12 2 যাব 2 গুণ 2 2 9 গুণ 18 2 গুণ 16 2 যাব 2 গুণ 18 2 গুণ 18 2 যাব সৰি 3 যাব 3 33 3 11 33 এতিয়া চাওঁচোন 2 দুটা ওলালে ইয়াত 2 দুটা ওলাইছে পেয়াৰ 2 3 দুটা ওলাইছে পেয়াৰ 11টো কি থাকিলে ছিংগলকে থাকিলে বা অকলশৰীয়াকে থাকিলে ই পেয়াৰ কৰিব নোৱাৰিলে গতিকে আমি এইটো নাইকিয়া কৰি দিলেই হৈ যাব নাইকিয়া কৰা মানে কি 1584 নাইকিয়া কৰা মানে 11টাই ডিভাইড কৰি দিয়া গতিকে কি সংখ্যাৰে হৰণ কৰিব লাগিব বুলি কৈছে ন আমাৰ ইয়াৰ এনচাৰ কিমান হ'ব 11ে আমি ডিভাইড কৰিব লাগিব তাৰপিছৰ সংখ্যাটো আছে 2645 এইটো একেই হ'ব আমি প্ৰথম 5ৰে ডিভাইড কৰিম তাৰপিছত 529 হ'ল 23ৰে কেইবাৰ যাব 23 বাৰ যাব এতিয়া চোৱাচোন 23 দুটা ওলালে বাট 5 কেইটা ওলালে এটা ওলালে গতিকে কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব এনচাৰটো হ'ব
5 2645 আছিলে এইটো কিমান হ'ব 5 into 23 স্কোৱাৰ 5 এটা অকলশৰীয়াকৈ আছে চিংগলকৈ 5 দুটা লাগিছিলে পেয়াৰ হ'ব দুটা আমাৰ নাই গতিকে ইয়াক যদি 5 ডিভাইড কৰি দিওঁ কেনচেল যাব এই চাইডো 5 ডিভাইড কৰি দিম যিটো সংখ্যা পাম সেইটো হ'ব পূৰ্ণ সংখ্যা পূৰ্ণবৰ্গ সংখ্যা তাৰ পিছৰটো আছে 1620 2ৰে যাব 2 8 গুণ 16 2 গুণ 2 0 8 9 হ'ল 3 যাব 3 2 6 3 7 গুণ 21 210 3 যাব 90 বাৰ 3 যাব 3 30 90 3 যাব 3 10 গুণ 30 তাৰপিছত 2 যাব 2 5 গুণ 10 এতিয়া চাওঁচোন 2 কেইটা ল'লে 2 দুটা 3 দুটা পেয়াৰ হ'ল 5টা কি থাকিলে চিংগলকৈ থাকিলে গতিকে এনচাৰটো কিমান হ'ব 5 এটা ইয়াক ডিভাইড কৰিব লাগিব হ'ব তাৰপিছত 7 নম্বৰটো কি কৈছে সেনাৰ কেম্প এটাত নায়কজনে মানে কেপ্টেইনজনে 1764 সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালি শাৰীবোৰ সমান সংখ্যক শূন্য থাকে প্ৰতি শাৰীত কেইজন শূন্য আছে ভাগে আমাক অৰ্থাৎ এনেকৈ সজালে একদম দীঘে পথালিয়ে সমানকে সজালে কিমানজন শূন্য 1764 জন শূন্য অৰ্থাৎ এইপিনে যিমান থাকিব এইপিনেও সমান সংখ্যক শূন্য থাকিব এনেদৰে এই ইমেজখন চাওঁচোন এনেকৈ আমাৰ পেৰিয়ড কৰা হয়নে এনেকৈ আমাৰ পেৰিয়ড কৰা হয় কিন্তু ইয়াত সম্পূৰ্ণ বৰ্গাকাৰ নাই হোৱা হ'লেও মই এইখন পেৰিয়ড ইউজ কৰিছোঁ এইটো যেনিবা এনেকৈ বৰ্গাকাৰ ৰূপত আমাক সজালে কিমান শূন্য 1764 জন শূন্য এতিয়া আমি ক'ব লাগে ইয়াত ৰোত কিমান আছিলে কলমত কিমান আছিলে ৰ' আৰু কলমত শূন্যৰ সংখ্যা সমান হ'ব অৰ্থাৎ এই সংখ্যাটো স্কোৱাৰ নাম্বাৰ আমি স্কোৱাৰ ৰুটটো উলিয়াই দিলে হৈ যাব স্কোৱাৰ ৰুট কেনেকৈ উলিয়াম বা বৰ্গমূল কেনেকৈ উলিয়াম এইটোক আমি অথনিগতে মৌলিক উৎপাদকীকৰণ কৰিম ফেক্টৰাইজ 2ৰে ডিভাইড কৰোঁ 2 8 গুণ 16 2 8 গুণ 16 2 গুণ 4 2 কৰোঁ 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 এইটো কৰোঁ আমি জানো যে 2 441টো 21 পূৰণ 21 কৰিলে হৈ যায় আমি 1764 এনেকৈ কেনেকৈ লিখিব পাৰিম ৰুট অভাৰ 2 কেইটা আছে 2টা 21 কেইটা আছে 2টা গতিকে স্কোৱাৰ ৰুটটো আঁতৰি দিলে 2 দুটাৰ ভিতৰত কেইটা আহিব এটা আহিব 21 দুটাৰ ভিতৰত এইটো 21 দুটাৰ ভিতৰত কেইটা আহিব এটা আহিব গতিকে 2 into 21 হ'লে 42 হৈ গ'ল এনচাৰ ইজ 42 অৰ্থাৎ এই চাইডেও 42 থাকিব এই চাইডেও 42 থাকিব ৰ' কলমত সমান সমান সংখ্যক শূন্য থাকিব এইপিনেও 40 জন 2 জন থাকিব এইপিনেও কেইজন থাকিব 42 জন গতিকে 42 আৰু এইপিনে যদি 42 ইনটু কৰা আমি কিমান পাম 1764 জন হ'ল এই সংখ্যাটো গতিকে প্ৰতি শাৰীত কেইজন শূন্য আছিল এনচাৰ ইজ 42 জন তাৰ পিছৰ কুৱেশ্যনটো কৈছে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা এই তিনিটা সংখ্যাক নহয় আকৌ এই সংখ্যাৰে হৰণ কৰিব পাৰে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব লাগে প্ৰথম চাওঁচোন 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কিমান অৰ্থাৎ যিকেইটা সংখ্যাৰে হৰণ কৰিব পাৰে আটাইতকৈ সৰু সংখ্যাটো কি বুলি কয় লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কয় LCM লোৱেষ্ট কমন মাল্টিপল হ'ল এতিয়া আমি LCM কেনেকৈ উলিয়াম 4 9 10 এনেকৈ লিখি ল'ম অ'কে 2 যাব 2 2 4 9ক নাযায় 10ক কেইবা যাব 5 বাৰ অ'কে 3ৰে যদি আমি কৰোঁ একে নকৰিলেও হ'ব 2 3 3 গুণ 9 5 হৈ গ'ল এতিয়া এই গোটেইকেইটা পূৰণ কৰোঁ 2 3 গুণ 6 6 2 গুণ 12 2 বাৰ 24 5 বাৰ 60 এতিয়া আমি এই গোটেই সংখ্যাকেইটা পূৰণ কৰোঁ 2 into 3 into 2 into 3 into 5 হৈ গ'ল এতিয়া পূৰণ কৰিলে কি পাম 3 2 গুণ 6 3 2 গুণ 6 5 6 5 গুণ 30 30 3 গুণ হ'ব 180 এইকেইটা পূৰণ কৰিলে কিমান হ'ব 180 বাট 180 ইজ নট এ স্কোৱাৰ নাম্বাৰ 180টো বৰ্গ সংখ্যা নহয় গতিকে আমি বৰ্গ সংখ্যা কেনেকৈ কৰিম চোৱা বৰ্গ সংখ্যা কৰিবলৈ ইয়াত কি সংখ্যা পূৰণ কৰিব লাগে এইটো চাওঁচোন আমি ইয়াত উলিয়াই থৈছোঁ বৰ্গ সংখ্যা হ'বলৈ হ'লে 2 দুটা লাগিব আছে মানে চোৱা 180টো কেনেকৈ লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 এনেকৈ লিখিব নে 2 3 2 3 5 সেইকেইটা পূৰণ কৰি 180 পাইছোঁ 2 দুটা আহিলে
ঠিকে আছে 3 দুটা আহিলে ঠিকে আছে 5 কেইটা আহিলে এটা আহিলে গতিকে আমি আৰু এটা যদি 5 পূৰণ কৰি দিওঁ এই বৰ্গ সংখ্যা হ'ব গতিকে এপিনেও কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব এতিয়া চাওঁচোন 180 লগত 5 ইনটু কৰোঁ 185 শূন্য 5 কিমান 90 অ'কে কিমান হ'ব 900 গতিকে 900 সংখ্যাটো এটা স্কোৱাৰ নাম্বাৰ হয় গতিকে 4 9 আৰু 10 ৰে ডিভাইড কৰিব লগা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা বা স্কোৱাৰ নাম্বাৰটো হৈছে 900 ইভাগে সংখ্যাটো বুলি ক'লে 180 আছিলে বাট 180 ইজ নট এ স্কোৱাৰ নাম্বাৰ গতিকে স্কোৱাৰ নাম্বাৰ বা পূৰ্ণবৰ্গ সংখ্যাটো কিমান হ'ব 900 তাৰপিছত 9 নম্বৰ কুৱেশ্যন দিছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এইটো হৰণ পদ্ধতিৰে কৰিব লাগিব আমি অথনিতে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰিলোঁ এতিয়া হৰণ পদ্ধতিৰে আমি কেনেকৈ কৰোঁ চাওঁ এতিয়া আমি হৰণ পদ্ধতিৰে কৰোঁ 2116 এইটো আমি কি কৰিম পেয়াৰ কৰিম সদায় পেয়াৰ সোঁহাতৰ পৰা কৰিম দুটা দুটা হৈ গ'ল যদি 5টা থাকে যেনিবা আমি এনেই এটা ধৰিলোঁ 15623 আমি যেতিয়া এই চাইডৰ পৰা কৰিলে দুটা দুটা এটা ছিংগুলকৈ থাকিব এতিয়া আমি প্ৰথম এই পেয়াৰটো কৰোঁচোন 21 পেয়াৰটো আমি চাওঁ কিমান দিব পাৰিম ইয়াত এটা সংখ্যা বহাব লাগিব যিটো সংখ্যা ইয়াতো ছেইম হ'ব লাগিব আমি যদি 2 দিওঁ ইয়াতো 2 দিব লাগিব 2 দুগুণ কি বহিব 4 21তকৈ 4টো বহুত সৰু তাৰপিছত আমি কি দিওঁ 3 3 দিওঁচোন ইয়াত যদি 3 দিওঁ ইয়াত 3 দিওঁ 3 3 গুণ কিমান হ'ব 9 21তকৈ 9টো সৰু গতিকে 3ও আমি বহাব নোৱাৰোঁ তাৰপিছত 4 দিওঁ 4 গুণ কিমান হ'ব 16 হ'ব অ'কে 5 দিব পাৰি নেকি ইয়াত যদি 5 দিওঁ ইয়াতো 5 দিওঁ 5 গুণ কিমান হ'ব 25 21ৰ তলত 25 নবহিব গতিকে আমাৰ 4 ইজ বেষ্ট 4 দিলে কিমান হ'ব 16 এতিয়া এইটো পাইটো মাইনাছ কৰোঁ 21ৰ পৰা 16 গ'লে কিমান থাকিব 5 থাকিব তাৰপিছত এই যে 6 এইটো পিছৰ পেয়াৰটো এইটো হতে পিছৰ পেয়াৰটো হৈছিলে এই পেয়াৰটো সম্পূৰ্ণ নামি আহিল হৈ গ'ল এতিয়া নেক্সট কথা হ'ব এইটোক দুগুণ কৰিব লাগিব ইনটু কি কৰিম 2 4 দুগুণ কিমান হ'ব 8 এতিয়া আমাৰ নেক্সট কামটো হ'ব ইয়াত এটা সংখ্যা বহাব লাগিব ইয়াতো ছেইম সংখ্যা বহাব লাগিব যি দুটা সংখ্যা এই সংখ্যাটো আৰু এই 80 যিমান হয় সংখ্যা দুটা পূৰণ কৰিলে 516 হ'ব লাগিব যদি আমি ইয়াত 2 বহাওঁ ধৰি ল'লোঁ ইয়াতো কিমান বহাম 2 বহাম গতিকে 82 আৰু 2 ইনটু কৰি চাচোন 82 লগত কি কৰিম এই গোটেই সংখ্যাটোৰ লগত এই এতিয়া যিটো বহালোঁ 2 সেইটো আমি ইনটু কৰিম 2 দুগুণ 4 8 দুগুণ 16 164 ইয়াত আছিলে 516 গতিকে ই হ'ব নোৱাৰে এতিয়া কি বহাম আমি 3 বহাব পাৰিম নি চাওঁচোন এইটো 8 আছিলে 3 ইয়াততো কি বহাব লাগিব 3 3 লগত ইনটু কৰিছোঁ 3 দুগুণ 9 8 দুগুণ 24 নহ'ব 4 বহাব পাৰিম নি 4 ইয়াতো কি বহাম 4 4 গুণ 16 6 কৰিলে 1 8 গুণ 32 33 গতিকে 516 তলত নবহিব এইটো মিলা নাই আমি আৰু কি বহাব পাৰিম 6 বহাব পাৰিম 6 কাৰণ 6 গুণ 36 6 এই সংখ্যাটো চালেই হ'ব এই সংখ্যাটোৰ লগত এই সংখ্যাটো ইনটু কৰিলে ইয়াৰ প্ৰথম ইউনিট ডিজিটটো ওলাই নাই সেইটো চাব লাগিব 6 কৰি চাওঁচোন কাৰণ প্ৰথমতে আমি বহালো 2 দুগুণ কিমান হ'ব 4 এইটোতো 4 নহয় তাৰপিছত বহালো 3 3 গুণ 9 6 ইয়াত আছে ইউনিট ডিজিটত বা একক ঘৰত 6 আছে নহ'ব এতিয়া চাওঁচোন 6 গুণ 36 6 কৰিলে 3 8 গুণ 48 49 50 51 516 মিলি গ'লনে 516 হৈ গ'ল মিলি গ'ল গতিকে 46 ইজ দ্য স্কোৱাৰ ৰুট অৰ্থাৎ ৰুট অভাৰ 2116 ইজ ইকুৱেল টু কিমান 46 লাহেকৈ বুজি পাবা নিজে প্ৰেক্টিচ কৰিবা ধুনীয়াকৈ তেতিয়া আৰু ভালকৈ বুজি পাবা আমি বাকীকেইটা কৰি দিম ন তেতিয়া বুজি পাইছা তাৰপিছত আছে 4761 আমি এইপিনৰ পৰা পেয়াৰ কৰোঁ দুটা প্ৰথম 47ত দিব পাৰিম দিব লাগিব 3 3 গুণ 9 নহ'ব 4 গুণ 16 5 5 গুণ কিমান হ'ব 25 47তকৈ 25টো বহুত হ'ল 6 গুণ কিমান দিব পাৰিম 6 গুণ 36 এইটো বহাব পাৰিম যদি 7 গুণ দিওঁ ইয়াত যদি 7 দিওঁ ইয়াতো 7 কিমান হ'বগৈ 49 হ'বগৈ ইয়াত আছে 47 যদি 7 ইয়াতো 7 দিওঁ কিমান হ'ব 49 হ'ব 47তকৈ 49টো সৰু হৈ গ'ল গতিকে ই হ'ব নোৱাৰে হৈ গ'ল গতিকে 6 এতিয়া মাইনাছ কৰোঁ 7ৰ 6 গ'লে 1 4 উঠি গ'লে 1 এই সংখ্যাটো বহি যাব 61 নেক্সট ষ্টেপ কি আছিলে এই সংখ্যাটোৰ লগত 2 ইনটু কৰা
6 দুগুণ কিমান হ'ব 12 হৈ গ'ল এতিয়া ইয়াত যিকোনো এটা সংখ্যা বহাম ইয়াতো ছেইম সংখ্যা বহাম যাতে এই সংখ্যাটোৰে এইটো ইয়াত যি সংখ্যা বহাম সেই সংখ্যাতে এই সংখ্যাটো গোটেইটোৰ লগত পূৰণ কৰিলে কি হ'ব এই সংখ্যাটো ওলাব আমি এতিয়া কি বহাম চাওঁচোন এইটো 6 দুগুণ কি হ'লে 12 ই যে লাষ্টত 1 আছে 1 কেতিয়া 1 হয় 1 1 গুণ 1 গুণ 1 হয় আৰু কিমান হ'ব 9 9 গুণ 81 1 এতিয়া 1 হ'ব নাই গতিকে ইয়াত হয় 1 বহিব নহয় 9 বহিব প্ৰথম 1 বহাই চাওঁচোন 1 ইয়াতো কি বহাম 1 বহাম 21 লগত ইমান 121 ৰ লগত 1 বহালে এইটোহে হ'ব এইটো ওলাল জানো নাই গতিকে 1 বহিব নোৱাৰিব তেতিয়া কি বহাম আমি 9 বহাম ইয়াতো 9 বহালে ইয়াতো 9 বহাম 1 এইটো লগত 9 9 গুণ 81 কৰিলে কিমান 8 9 দুগুণ 18 18 8 27 18 8 26 6 কৰিলে 2 9 গুণ 9 10 11 1161 মিলিলে নে গতিকে ৰুট অভাৰ 4761 সমান কিমান 869 বুজি পাইছা তাৰপিছতো আছে 576 এইটো কওঁচোন পেয়াৰ কৰোঁ এপিনৰ পৰা দুটা এপিনে এটা থাকিলে 5ক কিহে যাব 2 2 যা 4 2 দুগুণ 4 3 3 গুণ 9 5তকৈ ডাঙৰ হৈ যাব 5 4 গ'লে 1 76 এইটো পেয়াৰ গোটেইটো নামি আহিব নেক্সট ষ্টেপটো ইয়াক দুগুণ কৰা 2 দুগুণ কৰিলে কিমান 4 ইয়াত যিটো সংখ্যা বহিব ইয়াতো ছেইম সংখ্যা বহিব এতিয়া লাষ্টত আছে 6 6 থাকিলে হ'ব 4 4 গুণ 16 6 নহ'লে 6 6 গুণ 36 6 একৰ ঘৰত 6 6 আছেনে এতিয়া আমি যদি 4 বহাই চাওঁ 4 4 বহালোঁ 4 4 গুণ 16 6 কৰিলে 4 গুণ 16 একে 17 মিলি গ'ল 176 ওলালে গতিকে 24 ইজ দ্য ৰাইট এনচাৰ যদি এইটো নোলালেহেঁতেন তেতিয়া আমি 6 বহালোহেঁতেন ইয়াত 6 বহালোহেঁতেন ইয়াত আমি কি বহালোহেঁতেন 6 বহালোহেঁতেন যদি এটা ওলাই গ'ল অৰ্থাৎ ৰুট অভাৰ 576 ইজ ইকুৱেল টু 24 তাৰপিছত আছে 6084 একেধৰণে কৰোঁ আমি দুটা পেয়াৰ দুটা পেয়াৰ 60 কিমান কৰিম 7 7 গুণ 49 7 7 দিলে কিমান হ'ব 49 তাতকৈ ডাঙৰ দিব পাৰিমনে 8 দিলে 8 7 গুণ 64 হৈ যাব 64 60 তলত 64 নবহিব এতিয়া মাইনাছ কৰোঁ 60 পৰা 49 গ'লে কিমান থাকিব 11 থাকিব 84টো নামি আহিব এতিয়া নেক্সট ষ্টেপ ইয়াৰ লগত 2 ইনটু কৰা 7 দুগুণ কিমান হ'ব 14 হৈ গ'ল ইয়াত যি সংখ্যা বহাম ইয়াতো ছেইম সংখ্যা বহাম ইয়াত লাষ্টত 4 আছে হয় 2 2 গুণ 4 নহয় 8 8 গুণ 64 4 2 গুণ কিমান 4 নহয় 8 8 গুণ 64 4 64 তাৰ 4 হৈ গ'ল এতিয়া আমি যদি 8 বহাই চাওঁ 8 ইয়াতো কি বহাম 8 বহাম ইয়াৰ লগত 8টা ইনটু কৰি চাওঁচোন 8 8 গুণ 64 4 কৰিলে 6 8 4 গুণ 32 32 6 38 8 কৰিলে 3 8 গুণ 8 9 10 11 ওলালে 1184 মিলি গ'ল নে গতিকে 78 ইজ দ্য ৰাইট এনচাৰ অৰ 70 ইজ দ্য স্কুৱাৰ ৰুট বা বৰ্গমূল অৰ্থাৎ 6084 সমান কিমান 78 তাৰপিছত 10 নম্বৰটো দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰিছে ইয়াত জাষ্ট পইণ্টটো আছে পইণ্টটো থাকিলে চিন্তা কৰিব নালাগে আমি ইভাগেই কৰিম আগত যিভাগে কৰিছোঁ সেইভাগে কৰিম পইণ্টটো পিছত বহাই দিম চাবা কেনেকৈ 2 2 দশমিক থাকিলে ইমান চিন্তা নকৰিম আগতে কৈ চাচোন দুটা পেয়াৰ 12 হ'লে 3 3 গুণ 9 হ'ব হৈ গ'ল ইয়াত 4 4 বহাব নোৱাৰোঁ 4 4 গুণ 16 হ'ব 12 তলত 16 বা 16 নবহে এতিয়া আমি এইটোৰ পৰা এইটো গ'লে 325টো একজেক্টলি বহি যাব নেক্সট ষ্টেপ 3 লগত 2 ইনটু কৰা 3 গুণ কিমান হ'ব 6 লাষ্টত 5 থাকিলে 5এই হ'ব 5 5 গুণ 25 5 গতিকে ইয়াত 5 বহাম ইয়াতো কিমান বহাম 5 বহাম এতিয়া 5 ইনটু কৰোঁচোন 5 5 গুণ 25 5 কৰিলে 2 5 গুণ 30 31 32 মিলি গ'ল কিমান হ'ব 35 মানে ৰুট অভাৰ 1225ৰ স্কোৱাৰ ৰুট বা বৰ্গমূল হ'ব 35 আৰু আমাক প্ৰশ্নত কৈছে 12.25 ইয়াত পইণ্ট এটা আছে গতিকে ইয়াৰ পিছত
ডিজিট দুটা আছে গতিকে আমি পইণ্ট এনেকুৱা জেগাত দিম যাৰ পিছত ডিজিট এটা থাকিব হ'ব দশমিকৰ পিছত যদি বৰ্গ সংখ্যাটোত যিটো বৰ্গ সংখ্যাৰ পেছত যদি দুটা দশমিকৰ পিছত যদি দুটা ডিজিট থাকে আমি বৰ্গ সংখ্যাটোৰ মানে স্কোৱাৰ ৰুট যেতিয়া বৰ্গমূল উলিয়াম সেই বৰ্গমূলত আমি দশমিকৰ পিছত এটা সংখ্যাহে থাকিবলৈ দিম ঠিক তেনেকে বাকীবোৰ ইয়াত দুটা সংখ্যা আছে নাই আমি এটা সংখ্যাতহে আমি দশমিক বহাম মানে দশমিকটো সদায় এটা সংখ্যাৰ আগত বহাম চাবা নেক্সট কেনেকে কৰিম তাৰপিছত আছে 2401 আমি পেয়াৰ কৰোঁ এইটো পেয়াৰ দুটা পেয়াৰ 24 থাকিলে আমি 4 4 গুণ 16 দিব পাৰিম 5 5 গুণ 25 হৈ যাব 24তকৈ ডাঙৰ হৈ যাব তাৰপিছত আমি এইটোৰ পৰা এইটো গ'লে 9 হৈ গ'ল 01 বহি যাব এতিয়া 4 দুগুণ কিমান হ'ব 8 আমি যদি ইয়াত 1 দিওঁ ইয়াতো 1 দিব লাগিব কাৰণ লাষ্টৰ ডিজিটটো 1 আছে 1 1 গুণ 1 অথবা কিমান 9 9 গুণ 81 হৈ গ'ল এতিয়া যদি আমি 1 দিলে 81 যা 81 হ'ব নহ'ব গতিকে আমি কিমান দিব লাগিব 9 দি চাওঁ ইয়াত যদি 9 দিওঁ এইটো 9 দিব লাগিব ইয়াৰ লগত 9 দিওঁ 9 9 গুণ 81 কৰিলে 8 9 গুণ 75 75 90 হৈ গ'ল 90 মিলিলে নে হ'ব 49 এতিয়া ৰুট অভাৰ 2401 ইজ ইকুৱেল টু 49 ইয়াত কিমান আছে দশমিকৰ পিছত দুটা ডিজিট আছে আমি দশমিকৰ পিছত এটা ডিজিটত দিম হৈ গ'ল গতিকে ৰুট অভাৰ 2401ৰ 24.01 ইজ ইকুৱেল টু কিমান 4.9 হ'ব তাৰপিছত আছে 14641 এইটোক আমি কৈছোঁ দুটা দুটা এটা হৈ গ'ল আমি প্ৰথম এটা ডিজিট লওঁ 1 1 গুণ হৈ গ'ল তাৰপিছত 46 নামি আহিব এইটো 1ৰ লগত 2 ইনটু হৈ যাব সমান কি হৈ যাব 2 হৈ যাব এইটো ইনটু কৰি দেখাব নালাগে 2 হৈ যাব এতিয়া ইয়াত এটা সংখ্যা বহাম ইয়াতো এটা সংখ্যা বহাম আমি যেতিয়া 2 বহাই দিওঁ ইয়াতো 2 বহাম 2 22 কিমান হ'ব 44 তাতকৈ আৰু ডাঙৰ কৰিব নোৱাৰোঁ পাৰিমনে গতিকে 2 22 44 এতিয়া 46 পৰা 44 গ'লে কিমান হ'ব 2 থাকিব আৰু 41টো নামি আহিব এতিয়া আমি চাওঁ এই প্ৰথম ডিজিটটো একেই থাকিব 2 থাকিব পিছৰ ডিজিটৰ লগত 2 এটা ইনটু হ'ব কিমান হ'ব 4 হৈ গ'ল এতিয়া আমি আকৌ আগৰ দৰে বহাব লাগিব ইয়াত যিটো সংখ্যা বহাম ইয়াতো একেই সংখ্যা বহাম ইয়াত আমি 1 বহাই দিওঁ ইয়াতো কি বহাম 1 বহাম এতিয়া 241ৰ লগত যদি 1 ইনটু কৰোঁ কিমান হ'ব 241 মিলি গ'লনে গতিকে ৰুট অভাৰ 146.01ৰ মান কিমান হ'ব 121 কিন্তু দশমিকৰ পিছত দুটা ডিজিট আছে যাতে দশমিকৰ পিছত কেইটা ডিজিট থাকে এটা ডিজিট থাকে তেনেকৈ আমি অংকবোৰ কৰিব লাগিব তাৰপিছত আছে 102.01 পেয়াৰ কৰোঁ হৈ গ'ল 1 1 কিমান হ'ব 1 হ'ব তাৰপিছত এইটো কিমান হ'ব 0টো নামিব 1 2 2 হৈ গ'ল ইয়াত আমি কি বহাব লাগিব ইয়াত 1 2 2 হ'লে আমি ইয়াত 0 বহাব লাগিব 0 0 কাৰণ 0 20 লগত যদি আমি 0 ইনটু কৰোঁ তেতিয়াহে ইয়াত কি পাম 0 পাম যদি কেনেবাকৈ 1 ইনটু কৰি দিলোহেঁতেন তেতিয়া 21 যা 20 হ'লহেঁতেন 2ৰ তলত 20টো নবহে গতিকে এইটো পৰা এইটো গ'লে কিমান হ'ব 0টো মানে 2 হৈ গ'ল 01 বহি যাব এতিয়া এইটো 2টো 2 ভাগে থাকিব এই 0টো এইটো আমি নাই বুলি ল'ম এইটো আমি ইনটু কৰাটো বাদ দিওঁ এই ছেকেণ্ড ইউনিটটোৰ লগত কি পূৰণ কৰিম 2 পূৰণ কৰিম আমি জানো ন 0ৰ লগত যদি 2টা ইনটু কৰোঁ আমাৰ কিমান হ'ব 0 হ'ব এতিয়া ইয়াত যিটো ডিজিট বহাম সেইটো ছেইম ডিজিট বহাম এতিয়া ইয়াত যদি 1 বহাই দিওঁ আমি ইয়াতো কি বহাম 1 বহাম কাৰণ 201ৰ লগত 1 ইনটু কৰিলে 201 হয় 201 মিলি গ'লনে গতিকে ৰুট অভাৰ 102.01 যিবলৈ কিমান হ'ব 101 পইণ্টৰ পিছত দুটা ডিজিট আছে ইয়াত এটা ডিজিট বহাই দিওঁ হ'ব এনচাৰটো হ'ব 10.1 আমি কেলকুলেট দেখাই দিছোঁ 10.1 ইনটু 10.1 ইজ ইকুৱেল টু কৰি চাওঁ কিমান পাম দেখিছেনে 102.01 ইয়াত কিমান আছিলে এইটো 102.01 পালোঁ নে এইটো 102.01 সেইভাগে কৰিব লাগিব
তাৰ পিছৰ কোৱেশ্যনটো কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাৰ বৰ্গ অৰ্থাৎ যিটো সংখ্যা অযুগ্ম সেইটো হয় অযুগ্ম সংখ্যাৰ বৰ্গ কাৰণ 3 যদি স্কোৱাৰ কৰোঁ আমি কি পাম 9 পাম যদি 5 এটা অযুগ্ম সংখ্যা ইয়াৰ স্কোৱাৰ কৰিলে কিমান পাম 25 এইটো অযুগ্ম যদি 7 কৰোঁ 7ৰ স্কোৱাৰ কৰিলে কিমান পাম 49 এইটো অযুগ্ম গতিকে অযুগ্ম সংখ্যাৰ স্কোৱাৰ অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা যেনে 4 স্কোৱাৰ 16 যুগ্ম সংখ্যাৰ স্কোৱাৰো যুগ্ম সংখ্যা এটা তলত সুধিছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এইটো যেহেতু যুগ্ম সংখ্যা কাৰণ লাষ্টত 6 আছে গতিকে এইটো যুগ্ম সংখ্যাৰ বৰ্গ এইটো 169 এইটো হৈছে লাষ্টত কি আছে 9 আছে ই অযুগ্ম সংখ্যাৰ বৰ্গ এইটো 6 আছে যুগ্ম সংখ্যাৰ বৰ্গ এইটো কি আছে 4 আছে এইটো যুগ্ম সংখ্যাৰ বৰ্গ গতিকে 169 হৈছে অযুগ্ম সংখ্যাৰ বৰ্গ আমি জানোৱেই 169 কিমান 13 স্কোৱাৰ নহয় জানো 13টো যুগ্ম সংখ্যা গতিকে সেইটো তেনেকে কৰিব লাগিব ইজি বহুত টান নহয় তাৰপিছত দিছে তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব ইউনিট ডিজিটত মানে 1 থাকিব বুলি হৈছে প্ৰথমটো চাওঁ 19ৰ স্কোৱাৰ 19ৰ স্কোৱাৰ কৰিব নালাগে আমি 9ৰ স্কোৱাৰ কৰিলে হ'ব 9 স্কোৱাৰ 81 য়েছ এইটো এককৰ স্থানত 1 থাকিব 34 স্কোৱাৰ কৰিলে 4 স্কোৱাৰ কৰিলে কিমান 16 গতিকে এককৰ স্থানত ইয়াত কি থাকিব 6 থাকিব 18ৰ স্কোৱাৰ কৰিলে 18ৰ স্কোৱাৰ 8ৰ স্কোৱাৰ কৰিলে হ'ব 8ৰ স্কোৱাৰ 64 গতিকে গোটেই সংখ্যাটো ইউনিট একক স্থানত কি থাকিব 4 থাকিব 20ৰ স্কোৱাৰ কৰিলে 20ৰ স্কোৱাৰ কৰিলে আমি জানোৱেই 400 নহয় 0 স্কোৱাৰ কৰিলে কি থাকিব একক স্থানত 0 থাকিব গতিকে এনচাৰ ইজ 19 ৰাইট তাৰ পিছৰ কুৱেশ্যনটো কৈছে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমি আগতে পঢ়ি আহিছিলোঁ মই আগৰ ক্লাছত কৈছিলোঁ যে n স্কোৱাৰ আৰু n প্লাছ 1ৰ হোল স্কোৱাৰ এই দুটাৰ মাজত কিমান থাকিব টুৱাইচ nটা স্বাভাৱিক সংখ্যা n স্কোৱাৰ মানে আৰু n প্লাছ 1 মানে কি হৈছে গম পানে মানে দুটা ক্ৰমিক সংখ্যাৰ মাজত ক্ৰমিক স্বাভাৱিক সংখ্যাৰ মাজত বা পূৰ্ণ সংখ্যা সৰি অখণ্ড সংখ্যা ল'লেও হ'ব কোনো কথা নাই n স্কোৱাৰ এতিয়া ইয়াত কি কৈছে nৰ মান 18 আৰু n প্লাছ 1 মানে 18 যোগ 1 মান 19 ইয়াৰ জেগাত কি লৈছে nৰ মান 18 এইটো কিমান হৈছে 18 স্কোৱাৰ আৰু nৰ জেগাত 18 যোগ 1 সমান 19 স্কোৱাৰ কোৱা নাই জানো তাৰ মাজত কিমান থাকিব টুৱাইচ n টা থাকিব আমি পাতি লওঁ টুৱাইচ n 2 ইনটু nৰ মান কিমান 18 সমান কিমান 36 টা সংখ্যা থাকিব 36 ইজ দা ৰাইট এনসাৰ মানে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ মাজত টুৱাইচ n সংখ্যক স্বাভাৱিক সংখ্যা থাকে তাৰপিছত কৈছে ডিটো তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি পাইছিলোঁ ন বৰ্গ সংখ্যাৰ শেষত কি থাকিব লাগিব 1 থাকিব লাগিব 0 থাকিব পাৰিব হয়নে কি থাকিব নোৱাৰে নোৱাৰাকেইটা চাওঁচোন 2 থাকিব নোৱাৰে 3 থাকিব নোৱাৰে 7 থাকিব নোৱাৰে আৰু 8 থাকিব নোৱাৰে এই সংখ্যাকেইটা একক স্থানত থাকিলে আমি সেইটো বৰ্গ সংখ্যা নহয় বুলি আমি আগতে জানো এই লাষ্টৰ 1 আছে ই হ'ব পাৰে হৈ গ'ল নহ'বও পাৰে দেই কিন্তু এই অপশ্যন 4টাৰ ভিতৰত হ'ব পাৰে ইটো 2 আছে লাষ্টত দেখিছেনে গতিকে ই হ'ব নোৱাৰে বাকীটো 6 আছে ই হ'ব পাৰে ইটো 9 আছে 9 থাকিলে হ'ব পাৰিব গতিকে এই তিনিটা পাৰিব ই নোৱাৰিব এই অপশ্যন 4টাৰ ভিতৰত কিছুমান সংখ্যা এনেকুৱা আছে 9 থাকিব পাৰে কিন্তু সব সংখ্যাটো নহ'ব যেনে 19 9 থাকিব পাৰে ই কি বৰ্গ সংখ্যা নেকি নহয় গতিকে এই অপশ্যনকেইটাৰ ভিতৰত 2 থকাটোৱে আমি নহ'ব বুলি ক্লিয়াৰিফাই কৰিছোঁ তাৰ পিছৰ কুৱেশ্যনটো গৈছে √2025 মান কিমান 45 তেন্তে আমাক কৈছে 20.25 মান কিমান ইয়াত যদি পইণ্ট দি দিওঁ পইণ্টৰ পিছত কেইটা ডিজিট হ'ল দুটা ডিজিট আমি আগতে কৈ আহিছোঁ যে পইণ্টৰ পিছত যদি দুটা ডিজিট থাকে আমি বৰ্গ মূল উলিয়ালে তাত কি হ'ব পইণ্টৰ পিছত এটা ডিজিটহে আমি দিম গতিকে ইয়াৰ অপশ্যন হ'ব 4.5 আজিলৈ ইমানতে ধন্যবাদ আজি আমি বৰ্গ সংখ্যা আৰু বৰ্গমূলৰ সম্পূৰ্ণ ধাৰণাৰ পৰা আদি কৰি সম্পূৰ্ণ কুৱেশ্যন কৰি শেষ কৰিলোঁ নেক্সট ক্লাছত আমি পিছৰ পৰ্যায়লৈ যাম পিছৰ পৰ্যায়ত আছে ঘন সংখ্যা আৰু ঘনমূল আমি তোমালোকে চাই থাকিবা ধন্যবাদ